এয়া হৈছে আমাৰ 3 ফুট মানৰ উচ্চতা এটা সৰু মেজি যিটো নেকি আমি জাষ্ট খন্তেকতে কৰিলোঁ গছ কাটি মেলি একদম খন্তেকতে মানে বনাই দিলোঁ একেদিনৰ ভিতৰতে হৈ গ'ল এটা সৰু 3 ফুটৰ মেজি হৈ যাব যথেষ্ট এইখিনিৰ কাৰণে হেল্ল' মই কলাকাৰ ল'ৰাটো আৰু আজি যিহেতু মেজি ভোজ খোৱা আমাৰো সৰুকৈ মেজি দি বনাইছোঁ ভিডিঅ'ত দেখুৱাম আপোনালোকে চাব আৰু এয়া হৈছে মোৰ পাৰ্টনাৰবিলাক যিবিলাক নেকি সকলোবিলাক আহিছে মোৰ লগত সহযোগ কৰিছে আৰু আমি সকলোৱে 1 2 3 হ'ব কণ্ট্ৰল মানে হেৰি চেৱাত পূৰা স্মাৰ্ট হা আৰু আমাৰ হাঁহ আছে মাছ আছে আৰু গাহৰি আছে মানে হাঁহ নোখোৱাই মাছ খাব মাছ নোখোৱাই গাহৰি খাব আৰু গাহৰি নোখোৱাৰ কাৰণে কণীও আছে স্পেচিয়েলকৈ লোকেলটো যিটো নেকি খাবলৈ হয় চবে পাৰে আৰু যোনে হ'লেও কণী খায় ন আৰু এইফালে আমাৰ গোটেই সদস্যবিলাক আছে এইবিলাক এতিয়া ৰাতিপুৱা কোন আহিব পাৰিব ৰাতিপুৱা কোন আহিব 5টা বজাত হা 5টা বজাত যোনে আহি সিয়ে মেজিটো জ্বলাব পাব আমাৰ সৰুকৈ মেজিটো এই বছৰ সৰুকৈ কৰা হ'ল যিহেতু মই অহা আজি 2-3 দিন হৈছে নেক্সট বছৰকৈ একদম ভালকৈ ডাঙৰকৈ পতা হ'ব আৰু নেক্সট বছৰ একদম ভালকৈ আপডেটটো দিয়া হ'ব অ'কে আজিলৈ ভিডিঅ'টো ইমানে বাই 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 হৈছে